নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰৰ অহা যি 17 মে'ত আপোনালোকৰ পৰীক্ষা আছে VSC পেপাৰ এখন আপোনালোকৰ এডভাৰটাইজিং ষ্ট্ৰেটেজি বা লাইফ স্কিল যিসকলে এডভাৰটাইজিং ষ্ট্ৰেটেজি লৈছে বা অন্যসকলে লাইফ স্কিল লৈছে এই কাকত দুখনৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই অনামিকা নাথ ক্ৰিয়েটিভ চেনেলত আছে আপোনালোকে প্লে লিষ্টত গৈ তললৈ স্ক্ৰল কৰিলে দেখা পাব যে এডভাৰটাইজিং ষ্ট্ৰেটেজি আৰু লাইফ স্কিল কাকতৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ অসমীয়া আৰু ইংৰাজী উভয়তে দিয়া আছে আপোনালোকে জানে যে এই দুইখন কাকতেই ইংৰাজীত আপোনালোকৰ আছে যদিও আপোনালোকে পৰীক্ষাত অসমীয়াটো লিখিব পাৰে সেই যিসকলে ইংৰাজীত লিখিব বিচাৰে তেখেতসকলৰ বাবে ইংৰাজীত অহাৰ সম্ভাৱনা থকা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আৰু যিসকলে ইংৰাজীত টান পায় অসমীয়াত লিখিব বিচাৰে তেখেতসকলৰ কাৰণেও অসমীয়াত দিয়া আছে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত অৰ্থাৎ অসমীয়া আৰু ইংৰাজী দুইটা ভাষাতেই এই কাকত দুখনৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দিয়া আছে এই প্ৰশ্ন উত্তৰসমূহ আচলতে অসমীয়াটো লিখি বহুতে পূৰ্বে যি গত পৰীক্ষা হৈ গৈছিলে তাত যথেষ্ট ভাল নম্বৰ লাভ কৰিছে বুলি কমেণ্ট যোগে জনাইছিলে যথেষ্ট সহায়ক হৈছিলে বুলি আৰু দেখা পোৱা যায় যে এই চেনেলৰ পৰা যিখিনি কথা কোৱা হয় পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে প্ৰায়খিনি মিলি যায় 75ৰ পৰা 85% প্ৰশ্ন আচলতে এই চেনেলৰ পৰা অহা দেখা যায় আপোনালোকে চাব এই কাকতখন কেৱল অসমীয়াই নহয় আচলতে প্ৰায়খিনি ছাবজেক্টৰে VSC পেপাৰ এই কাকত দুইখন আছামিজ এডুকেশ্যন বা হিষ্ট্ৰী পলিটিকেল চায়েন্স ছ'চিয়লজি যিকোনো ছাবজেক্টৰে এই দুখন হৈছে VSC কাকত আপোনালোকে লিখিব পাৰিব আৰু চাব এটা কথা যে এই চেনেলত দিয়া এই প্ৰশ্ন উত্তৰসমূহ আচলতে সকলোখিনি লাভ কৰিব হ'লে আপোনালোকে গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব লাগে এই চেনেলৰ জইন অপশ্যনত গৈ জইন বুলি যিটো অপশ্যন আছে সেই অপশ্যনত আপোনালোকে টাচ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন পেজ আহিব দেখা পাব যে প্ৰথমতে চিলভাৰ আছে 29 ৰুপিজ সেই চিলভাৰত ল'লে কিন্তু আপোনালোকে সকলোখিনি প্ৰশ্ন উত্তৰ নাপাব কিছু সংখ্যকহে পাব কিন্তু 59 ৰুপিজ দি আপোনালোকে যদি গোল্ডেন মেম্বাৰশ্বিপ লয় তেনেহ'লে আচলতে পৰীক্ষাত অহাৰ সম্ভাৱনা থকা সকলোখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকে লাভ কৰিব তেতিয়া আপোনালোকে চাবলৈ পাব আৰু এটা কথা ছেকেণ্ড ছেমিষ্টাৰত আপোনালোকৰ প্ৰত্যেক ডিপাৰ্টমেণ্টৰে এখন ছেমিনাৰ পেপাৰ আছে অসমীয়াত যিসকলে ছেমিনাৰ পেপাৰ লিখিব বিচাৰে তেখেতসকলক সহায় হোৱাকৈ এই চেনেলত এখন ছেমিনাৰ পেপাৰ দি থোৱা আছে আপোনালোকে চাব পাৰিব অৱশ্যে উচ্চ স্তৰৰ মেম্বাৰশ্বিপ ল'লেহে সেই ভিডিঅ' কেইটা আপোনালোকে দেখা পাব যিসকলে ছেমিনাৰ পেপাৰ লিখিবলৈ সহায় বিচাৰে তেখেতসকলে এই চেনেলৰ যি ডেছক্ৰিপশ্যনত আছে anantnath775@gmail.com আপোনালোকে সেই মেইলত আপোনালোকৰ হোৱাটছআপ নাম্বাৰ যদি দিয়ে তেনেহ'লে এই চেনেলৰ পৰা আপোনালোকৰ সৈতে যোগাযোগ কৰা হ'ব আপোনালোকে যিসকল আগ্ৰহী তেখেতসকলে জনাব মই কৈছোঁৱেই যে অসমীয়া বিভাগৰ অকল এই দুখন কাকতেই নহয় বাকী সকলো কেইখন কাকতৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত ইতিমধ্যে দিয়া আছে আপোনালোকে চাব পাৰিব আৰু কিছু সংখ্যক মই দিবলৈ চেষ্টা কৰিম পৰীক্ষাৰ আগে কেনেকুৱা ধৰণৰ আপোনালোকৰ এবাৰ পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা আছে সেই সম্পৰ্কেও মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আগতে থাকি যোৱা কিছু সংখ্যক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰো মই দিবলৈ চেষ্টা কৰিম তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে উৎসাহিত কৰিব আৰু লগতে সকলোখিনি ভিডিঅ' পাবলৈ আপোনালোকে এই চেনেলৰ জইন অপশ্যনত গৈ 59 ৰুপিজ দি আপোনালোকে মেম্বাৰশ্বিপ লৈ ল'ব তেতিয়া এই চেনেলৰ আচলতে প্ৰশ্ন উত্তৰৰ সকলোখিনি ভিডিঅ' আপোনালোকে দেখা পাব অৱশ্যে ছেমিনাৰ পেপাৰ বা ডিচাৰ্টেশ্যনৰ কাৰণে গোল্ডেন মেম্বাৰশ্বিপ নহয় তাতকৈ ওপৰৰ শ্ৰেণীৰ আপোনালোকে এই চেনেলৰ মেম্বাৰশ্বিপ ল'লেহে লাভ কৰিব আপোনালোকে কমেণ্ট কৰি জনাব এই চেনেলৰ পৰা কেনেধৰণৰ উপকৃত হৈছে আৰু আপোনালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন লাগে কিসমূহ আপোনালোকে টান পাইছে সেইসমূহ আপোনালোকে কমেণ্ট কৰি জনালে তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আজিলৈ আহোঁ ধন্যবাদ